4 তাৰিখ এই 4 তাৰিখে পূৰ্বৰ সিদ্ধান্ত মৰ্মে BPFৰ নতুন সমিতি গঠন কৰাৰ কাৰণে প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে আৰু এই প্ৰতিনিধি সভাত মোক গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিল যে এই প্ৰতিনিধি শিবিৰটো মুকলি কৰি দিব লাগে। মই মুকলি কৰিলোঁ। মুকলিৰ মুহূৰ্তত মই অনুভৱ কৰিছোঁ যে BPF দলৰ যিটো সন্দিক্ষণত আমি আছোঁ সেই সন্দিক্ষণত আমাৰ গোটেই BTCত BPF দলে আমি খুব সন্তৰ্পণে আগবাঢ়িব লাগিব। বিশেষকৈ প্ৰমোদ বড়োৰ নেতৃত্বত যিখন BTCৰ চৰকাৰ চলি আছে সেই চৰকাৰখনে ক্ষমতা BTCলৈ অনাৰ পৰিৱৰ্তে বহু ক্ষমতা তেওঁৰ পৰা ইতিমধ্যে বিভিন্ন কৰ্মচাৰী বিভিন্ন DCকে ধৰি তেওঁলোকলৈ হস্তান্তৰিত হোৱা বুলি আমি জানিব পাৰিছোঁ। যদি সেইটো হৈছে সেইটো হ'লে BTCৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু আমি সদায় BPF দলটো ইয়াত আটাইতকৈ পপুলাৰ দল। যোৱা নিৰ্বাচনতো আটাইতকৈ বেছি আসন 17খন আমি পাইছিলোঁ আউট অফ 40। কিন্তু আমাতকৈ কম পোৱা 9-10খন আসন পোৱা UPPLক চৰকাৰ কৰিবৰ কাৰণে গভৰ্ণৰে অন্যায়ভাৱে মাতিলে আৰু আমাক খুব অন্যায়ভাৱে অগণতান্ত্ৰিকভাৱে ক্ষমতাৰ পৰা বাহিৰত ৰাখিলে। তথাপি আমি লক্ষ্য কৰিছোঁ যোৱা 2-3 বছৰত বিৰোধী আসনত থাকি ক্ৰমান্বয়ে BPFৰ পপুলাৰিটি হ্ৰাস পোৱাৰ পৰিৱৰ্তে BPFৰ পপুলাৰিটি বৃদ্ধি হৈছে। আমি সভা সমিতিত গম পাইছোঁ। আজি আপোনালোকে জানে যে আজিৰ সভাখনত 2000 প্ৰতিনিধি আহিব লাগে নিয়মমতে। মই ইয়াততো 2000 নাই, প্ৰায় 7-8 হাজাৰ 10 হাজাৰমান হয়তো প্ৰতিনিধি ইয়াত হ'ব। তাৰমানে BPF দলটোত সঁচাকৈ এটা পৰিৱৰ্তনৰ নাম লৈ প্ৰমোদ বড়োৱে যেনেকৈ চৰকাৰ কৰিলে পৰিৱৰ্তন এতিয়া ওলোটাই BTCৰ মানুহে বিচাৰিছে প্ৰমোদ বড়োক কেতিয়া পৰিৱৰ্তন কৰিব পাৰোঁ, প্ৰমোদ বড়োক আঁতৰাই কেতিয়া আমি BPFৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ আসনত বহাব পাৰোঁ। আৰু এই উপস্থিতিসমূহে এইটোও প্ৰতিপন্ন কৰিছে যে UPPL দলে তেওঁলোকে মিডিয়াৰ জৰিয়তে পপুলাৰিটি তেওঁলোকৰ দেখিবলৈ পাইছোঁ আমি। কিন্তু প্ৰমোদ বড়ো ইতিমধ্যে BTC যি বসবাস কৰা ব্যক্তি আছে তেওঁলোকৰ ওচৰত তেওঁৰ পপুলাৰিটি ইতিমধ্যে নাইকিয়া হৈছে। খুব আফচোচ কৰি তেওঁ এটা মই মোবাইলত চাবলৈ পাইছোঁ যে এখন প্ৰায় 10,000মান চেয়াৰ পাৰি থোৱা মিটিঙত প্ৰমোদ বড়োৱে মাত্ৰ 200-300 মানুহৰ সন্মুখত বক্তব্য ৰাখিছে আৰু স্থানীয় BTC ৰাইজক বিভিন্ন জনগোষ্ঠীৰ মানুহক গালি দিছেতো। কি বুলি গালি দিছে? যে তেওঁলোকে ইয়াত UPPL দলৰ কৰ্মকৰ্তাসকল ইয়াত উপস্থিত নাই, আজি সভাত অহা নাই, লোকেল মানুহ অহা নাই আজি, গতিকে UPPL চৰকাৰখনে ভাঙিলে পাই থকাখিনিও নাপাব বুলি কৈছে। এনেকুৱা ধৰণৰ এটা অতি নিম্ন স্তৰৰ বক্তব্য তেওঁ সেই মিটিংখনত ৰাখিছে। তেওঁ ফ্ৰাষ্ট্ৰেটেড, তেওঁৰ কৰ্মকৰ্তাসকল ফ্ৰাষ্ট্ৰেটেড। আজিৰ পিছত আমি আশা কৰিছোঁ বহু যোগাযোগ কৰিছে আমাৰ ওদালগুৰি জিলা, ভেৰগাঁও জিলা, তামোলপুৰ জিলাত মই য'ত ইনচাৰ্জ মই গম পাইছোঁ যে বহুতেই UPPL দলৰ মানুহ অন্য দলৰ মানুহ আহি BPFত যোগদান কৰিব খুজিছে। এটা দুটা নহয়, থাউজেণ্ডছ অফ UPPL ৱৰ্কাৰ্ছ, UPPL লিডাৰ, আদাৰ পলিটিক্যাল পাৰ্টিজ ৱৰ্কাৰ আমাৰ দলত যোগদান কৰিব খুজিছে। আজিৰ পিছত আমি আমাৰ দলত অন্য দলৰ বা অন্যান্য ব্যক্তিৰ যোগদান কাৰ্যসূচী আমি আৰম্ভ কৰিম। আজি আমাৰ প্ৰস্তাৱ গ্ৰহণ হ'ব কেইবাটাও। এই মুহূৰ্তত যিহেতু আমাৰ সমিতি গঠন আছে আৰু সমিতি গঠনৰ লগে লগে আমাৰ যিখন নতুন সমিতি হ'ব, মাত্ৰ আমাৰ 2-3 দিন আগতে আমাৰ প্ৰত্যেকটা MCLA সমষ্টিৰ সভা হৈ উঠিছে একেৰাহে। 40টা সমষ্টিত একেৰাহে সভা কৰিলে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত। আমি ভাবোঁ এই কমিটিখন ঘোষণা হোৱাৰ পিছত আমি আগন্তুক দিনৰ কাৰণে কি কৰিম তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম। আমাৰ যিহেতু আগতে আমি ক্ষমতাত আছিলোঁ, ক্ষমতাত সংগঠন ভাল নে বেয়া ধৰিব নোৱাৰে ক্ষমতাত থাকিলে, কাৰণ চৰকাৰ আৰু দল একাকাৰ হৈ যায়। কিন্তু এইবাৰ স্পষ্ট হৈছে আমি চৰকাৰত নাই, আমি মাত্ৰ দলত আছোঁ। আজি যিমান ইয়াত কৰ্মী আহিছে, যিমান ইয়াত সমৰ্থক আহিছে, তেওঁলোকে কিবা পাম বুলি অহা নাই। এই আটাইবিলাক দলক ভাল পোৱা। প্ৰমোদ বড়োৰ মিটিঙত, UPPLৰ মিটিঙত যদি কোনোবাই গৈছে, প্ৰমোদ বড়ো নিজে কৈছে যিখিনি পাই আছে তাকো নাপাব বুলি কৈছে। তাৰ মানে তেওঁৰ সভাত যি 100-200 গৈছে সেইখিনিও কিবা পাৱাৰ লোভতে গৈছে।
গতিকে মই ভাবোঁ আমি ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ দলে যি 4 তৰপীয়া আছিল এতিয়া 5 তৰপীয়া হৈছে আমাৰ চেণ্ট্ৰেল কমিটি আছিল জিলা কমিটি আছিল ব্লক কমিটি আছিল প্ৰাইমাৰী আছিল এতিয়া আৰু এটা আমি সাংবিধানিকভাৱে ইনক্লুড কৰিছোঁ সেইটো হৈছে আমাৰ বোৰ্ড কমিটিবিলাক আগতে নিৰ্বাচনৰ আগত গঠন কৰা হয় এতিয়া কিন্তু বোৰ্ড কমিটিবিলাক আমাৰ স্থায়ী হ'ব আৰু লগে লগে বোৰ্ড কমিটিৰ কৰ্মকৰ্তাসকলক আমি কৈছোঁ যে আগন্তুক দিনত বিপিএফে চৰকাৰ কৰিলে এই বোৰ্ড কমিটিবিলাকৰ কৰ্মকৰ্তাৰ পৰাই ভিচিডিচিৰ চেয়াৰমেন কৰ্মকৰ্তা ইত্যাদি আমি দিম গতিকে আমি সাংগঠনিকভাৱে ইতিমধ্যে অন্য দলতকৈ বহুত আগবাঢ়ি গৈছোঁ শুনিছোঁ যে বিজেপিয়ে বিপিএফ আৰু ইউপিপিএল একেলগে MP ইলেকশ্যন খেলাটো বিচাৰে কি ক'ব না সেইটো ধৰক চাওক আমি এতিয়ালৈকে না মহাজোঁটত আছোঁ না আমি মিত্ৰজোঁটত আছোঁ কাৰণ মহাজোঁট ইতিমধ্যে আমি নিৰ্বাচন খেলিছিলোঁ মহাজোঁট ভংগ হৈছে আমি অকলে আছোঁ এই মুহূৰ্তত ইলেকশ্যন হ'লে বিপিএফে 2টা দলত আমি নিৰ্বাচন খেলিম এটা মঙলদৈ এটা কোকৰাঝাৰ আৰু যদি কাইলৈ কিবা অন্য সিদ্ধান্ত হয় এই মুহূৰ্তলৈকে সিদ্ধান্ত যেহেতু হোৱা নাই যদি NDAৰ লগত যায় NDAৰ সিদ্ধান্তই আমাৰো সিদ্ধান্ত হ'ব যদি NDAত নাযায় অন্য বিৰোধী ৰাজনৈতিক দলৰ লগত লগ লাগে সেইটো যৌথ সিদ্ধান্তই আমাৰো সিদ্ধান্ত হ'ব এককভাৱে আজিৰ দিনটোত কি দিল্লী কি দিছপুৰ মেজৰিটি 350 পোৱাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীয়ে অকলে চৰকাৰ কৰা নাই NDA বুলি কৈছে কংগ্ৰেছে মেজৰিটি পোৱাৰ পিছতো তেওঁলোকে 23টা দল লৈ চৰকাৰ কৰিছে তাৰমানে অকলে খোৱা দিন আৰু নাই গতিকে আমিও বিপিএফ দলেও সেইবিলাকৰ পৰা কেতিয়াও ব্যতিক্ৰম হ'ব ধন্যবাদ বাইক সালাयनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां मार्च दाननि 22-23 आरो 24 अक्ट' सानथामनि थाखाय दावहारु अट' एजेन्सिया नोंथांनो लाबोगासिनो मेगालन काम एक्सचेन्ज मेला बे मेगालन काम एक्सचेन्ज मेलाखौ क'क्राझार बड'लेण्ड गेस्ट हाउसनि साखाथियावनो खुंफुंगोन बे मेलायाव बारा नङा 14,999 रांसिमाव डाउन पेमेन्ट होनानै बाजाज कम्पानिनि गुबुन गुबुन बाइकफोरखौ ल'नाव लानो हागोन एक्सचेन्ज खालामग्राफोरनि थाखाय एक्सचेन्ज ब'नासबो थागोन बाइक सालायनायाव हमनो थाखाय बायगिरिया बेसेन लायालासे हेलमेटबो मोनगोन